বতৰ ন ফ্ৰেণ্ডছ তো প্ৰটেকশ্যনৰ কাৰণে চশমাটো পিন্ধি ল'ব লগা হয় আৰু আপোনালোকে মানে বেলেগকৈ নাভাবিব আৰু সন্ধিয়া নহয় ভাই सब ठीक है ना कैसे हो एकदम ठीक भाई ये एकदम अच्छा है मेरा यूट्यूब में एक चैनल है मतलब पल्लव क्रिएशंस नाम का तो छोटा मोटा ऐसे ब्लॉग डालते रहता है तो आप लोग थोड़ा सपोर्ट कीजिए ना तो देखने से हमको भी अच्छा लगेगा हेलो First of all, happy Durga Puja to all of you guys. Time to is 2 baji. So first of all, very good afternoon to all of you guys. So moi asu bortoman Dibrugarh Banipur junction train opor uthi asu. তো অলপ মানে ট্ৰেইন ট্ৰেভেলিঙৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিবলৈ মানে ডিচাইড কৰিছোঁ তো আজি স্পেচিয়েলি পূজা হয় তো আজিৰ ব্লগটো বহুত বেছি স্পেচিয়েল হ'ব আছে তো বলক বন্ধ কৰক ভিডিঅ'টো আৰম্ভ কৰোঁ ডিব্ৰুগড় আহিলোঁ গাইজ তললৈ চাব পাৰে এয়া হৈছে আৰু ডিব্ৰুগড় জংচন তো এয়া হৈছে ডিব্ৰুগড় জংচন মানে এয়া অভাৰব্ৰিজ এইখন হৈছে এতিয়া আমাৰ যাব লগা ট্ৰেইনটো আগলৈ দেখি আছে মানুহ ইমান খুব বেছি নাই অলপ কম আছে তো ট্ৰেইন এৰিব 2টা বজাত তো এইফালে দেখি আছে মানে যাবলৈ ৰেডি হৈ আছে ট্ৰেইনখন এতিয়া ফাইনেলি ফ্ৰেণ্ডছ মই উঠি আহিলোঁ অভাৰব্ৰিজ ওপৰত ডিব্ৰুগড় জংচনৰ তো ওপৰ চাইডৰ পৰা দেখিবলৈ ফ্ৰেণ্ডছ এনেকুৱা হয় বহুত ট্ৰেক আছে বহুত মানে ইমান সৰু সৰু ষ্টেচন নহয় সকলোৱে জানে তো অভাৰব্ৰিজ ওপৰৰ পৰা এনেকুৱা এখন দৃশ্য দেখিবলৈ পোৱা যায় টোটেলি মানে 10-12খনমান ট্ৰেইন হ'ব ইয়াত আছে দেখিব পাৰে তো যিহেতু এতিয়া মানে অলৰেডি ট্ৰেইন এৰিব হৈছে তো ইয়াৰ পৰা এতিয়া আমি ওলাই গুচি যাব লাগিব তো নামি যাওঁ তললৈ মোৰ চিটত বহোঁগৈ মোৰ লগৰটো মোক ৱেইট কৰি আছে তো আগলৈ ভিডিঅ'টো ফ্ৰেণ্ডছ কণ্টিনিউ কৰক স্কিপ নামাৰাকৈ বহুত ভাল লাগিব আজিৰ ভিডিঅ'টো স্পেচিয়েলি আৰু আজি দুৰ্গা পূজা হয় ন তো অলপ ফুৰিব আহিলোঁ তো বলক ট্ৰেইন এৰিব ষ্টাৰ্ট হৈছে লাহে লাহে এতিয়া ডিব্ৰুগড় জংচনৰ পৰা ওলাই আছোঁ আমি এইটো আমাৰ হিৰোটো বহি আছে টাটা বাই বাই ডিব্ৰুগড় তো ফাইনেলি ফ্ৰেণ্ডছ আহি বহুত টাইম পাছত পাই গ'লোঁ আমি মৰাণহাট তো চাব পাৰে এয়া হৈছে মৰাণহাটৰ দৃশ্য চাওঁ নাই ৰ'ব একচুৱেলি ইয়াত আছে মই কালি দেখুৱাই আছিলোঁ আহি পাই গ'লোঁ দেখিব পাৰে মৰাণহাট এয়া দেখি আছে মৰাণহাট
ট্ৰেইনখন পুৰা বেগকে ৰখি আছে। টাৱাং গৰম ফ্ৰেণ্ড, শিৱসাগৰ আহি পালোঁ। এতিয়া শিৱসাগৰৰ পৰা অলৰেডি ওলাই আছোঁ। দেখিব পাৰিম অলপ মই বৰ্তমান দেখুৱাম শিৱসাগৰৰ মানে বাহিৰৰ দৃশ্যটো। শিৱসাগৰৰ পৰা মানে ওলাই আহিলোঁ এতিয়া। তো আগলৈ চাওঁ। ফাইনেলি আমি আহি পালোঁ শিমলগুৰি জংচন। ইয়াত দেখিব পাই আছে আপোনালোকে। তো শিমলগুৰি জংচনৰ অৱস্থা এনেকুৱা আপোনালোকে দেখি আছে। তো পিয়াচিয়া লাগিছে ন, পানী চানী কিনি লওঁ। তামাম গৰম, ৰ'দত পূৰা মানুহ অৱস্থা বেয়া হৈ গৈছে, চাব পাৰে। চুলি বহুত ট্ৰেভেল কৰাৰ অন্তত ফাইনেলি আমি পাই গ'লোঁ মৰিয়নি জংচন। তো চাব পাৰে ইফালে মৰিয়নি জংচন। তো এতিয়া আমি জাষ্ট আহি পালোঁ। তো আমি লগৰ এটা ফোন কৰিলোঁ, ইয়াতে আমাক ৰখিব কৈছে। ইয়াৰ পৰা সিহঁতে আমাক নিব আহিব। তো সিহঁতৰ তাতে আজি অলপ মানে স্পেচিয়েলি দুৰ্গা পূজা হয় ন, তো পূজা চাওঁ বুলি ভাবিছোঁ। পূজা সিহঁতৰ তাত মানে কেনেকুৱা হয়, সদায় আমি ধেমাৰিতে প্ৰায় চাই থাকোঁ ন, আশে পাশেও চাই থাকোঁ। তো এইবাৰ অলপ বেলেগ মানে ছাইডত আহিছোঁ পূজা চাবলৈ, যিহেতু ইয়াৰ ছাইডত মানে দুৰ্গা পূজা চাই পোৱা নাই। তো আহিছোঁ আৰু ন অলপ চাবলৈ। তো পাছলৈ মানে দেখিম কেনেকুৱা ইয়াত পূজা হয়, কি হয়, মানে সকলোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিম মানে। তো ফ্ৰেণ্ডছ, আগলৈ ভিডিঅ'টো কণ্টিনিউ কৰক। তো এতিয়া বৰ্তমান আপোনালোকক ফ্ৰেণ্ডছ দেখুৱাব বিচাৰিছোঁ মানে মৰিয়নি জংচনৰ কিছুমান মানে ধুনীয়া মানে দৃশ্য। তো এইফালে দেখিব পাৰে মৰিয়নি জংচনৰ অৱস্থা এনেকুৱা, বহুত বেছি এডভান্স মানে ভাল, ধুনীয়া আছে, বেয়া নহয়। তো ইফালে মালগাড়ী ৰখি আছে আৰু ইফালে আমাৰ আমি য'ত আহিছোঁ সেই ট্ৰেইনখন ৰখি আছে ইয়াত। তো মানে যাব লৈছে ট্ৰেইনখন, এতিয়া যোৱা নাই বাৰু এতিয়ালৈকে। তো এতিয়া অলপ পাছত বহুত অন্য ফ্ৰেণ্ডছ। তো প্ৰটেকশ্যনৰ কাৰণে চশমাটো পিন্ধি লগা হয় আৰু আপোনালোকে মানে বেলেগকৈ নাভাবিব আৰু। সন্ধিয়া নহয় ভাই। তো ফ্ৰেণ্ডছ আহি গ'লোঁ আমি মৰিয়নি। তো মৰিয়নিত আহি আমাৰ মানে কিছুমান নিউ ফ্ৰেণ্ডৰ লগত লগ হ'লোঁ, নিউ ফ্ৰেণ্ডছ পাই গ'লোঁ। তো আমিও মানে অকলে আছিলোঁ এতিয়ালৈকে, যিহেতু আমাৰ ফ্ৰেণ্ডছটো অহা নাছিলে। তো ইয়াত পাই গ'লোঁ আমি কিছুমান নিউ ফ্ৰেণ্ড লগ পালোঁ, চবকে লগ পাই ভাল লাগিলে ভাই লগ। তো আজি সবেইতো মানে মিলি কিনি পূজা চাম ন, ইয়াতে যিহে চাব আহিছোঁ ন আমি। তো সবেই লগ পাম। हाँ भाई, आप लोग भाई यहाँ से है ना? अच्छा, मोरियोनी से है? आप लोग मतलब थोड़ा हैंग आउट कर रहे हैं ना? अच्छा, आप लोग का नाम? मेरा नाम संतोष। प्रांजल भाई। सब ठीक है ना? कैसे हो? एकदम ठीक भाई। ये अच्छा है। मेरा यूट्यूब में एक चैनल है, मतलब कोलब क्रिएशंस नाम का। तो छोटा मोटा ऐसे ब्लॉग डालते रहता है, तो आप लोग थोड़ा सपोर्ट कीजिए ना। तो देखने से हमको भी अच्छा लगेगा। हेलो फ्रेंड्स, ক'ব গ'লে নিউ জেগাত আহিলোঁ, নিউ ফ্ৰেণ্ড লগ পালোঁ। মানে আজি বহুত ভাল লাগিছে মনটো। এনেকুৱা ক'ৰবাত মানে আনজান জেগাত আহিলে মানে কিবা এটা মানে নিউ ফ্ৰেণ্ড লগ পালে বহুত বেছি ভাল লাগে। তো আগলৈ এনেকৈ মানে কিছুমান লগৰ লগ পাম বুলি আশা ৰাখিছোঁ। তো আমাৰো মানে একদম আনজান আছিলে ন জেগাটো, একদম মানে কোনো চিনাকি নাছিলে। তো লগ পালোঁ আৰু কেইটামান ফ্ৰেণ্ডছক মানে লগ কৰি চিনাকি হ'লোঁ। তো এটলিষ্ট কিবা এটা ভাল লাগিলে। তো ইয়াৰ মানুহবোৰ সাধাৰণতে সঁচাকৈ বহুত ভাল হয়। মৰিয়নিৰ মানুহবোৰ মানে বহুত ফ্ৰেণ্ডলি টাইপৰ, বহুত আমাক ভাল ট্ৰিট কৰিছে, মানে ভালকৈ সুধিছে, ভালকৈ চিনাকি কৰিছে ন। তো থেংক ইউ ছ' মাছ। তো অভাৰব্ৰিজৰ পৰা আমি উঠি যাওঁ। অভাৰব্ৰিজৰ ওপৰতে গৈ মানে অলপ ওপৰৰ পৰা আপোনালোকক মৰিয়নি জংচনৰ নজাৰা দেখাব চেষ্টা কৰিম।